মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি লবা পাৰো বতৰা কি যে Morning friends, welcome back to my YouTube channel Munin Blogsৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হ'ল ৰবিবাৰ, চ' মই ভাবিছোঁ ঠাইলৈ ফুৰি আহোঁ আৰু বহুত দিন হ'ল চেনেলটোত ব্লগো দিয়া নাই, চ' দিওঁ এয়া আৰু ক'ত যাওঁ কি কথা আৰু কাৰ লগত যাওঁ চাই থাকক, পিছত গম পাব। মই এতিয়া গা চা ধুই ৰেডি হৈ ল'লোঁ, ভাত চাত খাই ল'লোঁ। এতিয়া আৰু যাব লাগে, 8টা বাজি পাৰ হৈ গ'ল। চ' যাই থাকোঁ, মটৰ লগত লগ পাই আছোঁ আৰু কোন মোৰ লগত যাব কৈ আছোঁ। ইয়াৰ পৰা আহি গ'লোঁ আমি হাইৱে, আৰু এয়া মোৰ লগত আছে মান ভাই। আমি এঠাইলৈ ধুনীয়া এঠাইলৈ ফুৰিবলৈ যাম। ক'ত যাই আছোঁ কি কথা চাই থাকক ধুনীয়াকৈ আৰু মজা লৈ যাওঁ। Three, 2, 1, let's go. চাওক কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। এতিয়া আমি পাৰ হ'লোঁ ৰাখলডুবি। চ' এতিয়া আমি গৈ আছোঁ টুলুঙীয়ালৈকে, তাৰ পৰা যাম আকৌ নৰ্থ চালমাৰা হৈ কেনে শংকৰঘলা। মেইন প্লেচ হ'ল আমাৰ আজি শংকৰঘলা। তো চাওঁ ক'লৈকে যাব পাৰোঁ, কিমান টাইম লাগে আৰু গৈ থাকোঁ মোৰ লগত। এতিয়া আমি পাই গ'লোঁ মাইজানা বিল। তো ইয়াৰ পৰা আৰু শংকৰঘলা বেছি দূৰ নহয়, 10 কিলোমিটাৰমান হ'ব বুলি কৈছে সোধোতে। চ' ইয়াত দুপাৰে বিল আছে আৰু মাজতে ৰাস্তাটো। চ' ধুনীয়া পৰিৱেশ, ইয়াত ধুনীয়া ফটো শ্বুট হৈ আছে। চ' ইয়ালৈ আহিলে ধুনীয়া ধুনীয়া ফটো উঠিব পৰা যায়। ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই মাইজানা বিল।
চ' আৰু শংকৰ ঘৰ আৰু বেছি দূৰ নাই, আমি গৈ থাকোঁ। Very good, very good. এপাহি সপোনৰ তুমিয়ে আলহী, ৰ'দালি দি থকৰ তুমিয়ে তুলসী। ফুটুকি পখিলি শুনি তাৰ শেৱালি, তোমাতে আকৌ হৃদয়ৰ সাগৰ। প্ৰতিটো সময়ত তুমিয়ে চিনাকি, দুভৰি দুহাত তুমিয়ে সঁহাৰি। সুখৰো দুখৰো হৈ আছে, তুমি কৈ দিয়া কিবা। কেনেকুৱা লাগিছে? পাই লওঁ, আপোনালোকক মই দেখুৱাই আছোঁ কেনেকুৱা কি ঠাই। গৰম বেছি, মাজত পিন্ধি লাগিছে, ভাল পাওঁ। ৱেলকাম শংকৰ। এখন বাইকত 20 টকা। নাম্বাৰ চাম্বাৰটো নিলেখা নাই। নাই আজি নাই, মোবাইলটা চাৰ্জ লাগিব। আৰে নাই নাই, কালিৰ পৰা আমি বনৰীয়া শিল যে এটা আছে, সেইটো কোনফালে আছে? এই যে বিনা ৰাস্তা দেখা পাইছে না হাতে, এতিয়া চমা ৰাস্তাতে এটা যে সিফালে আছে, পিছ ৰাস্তা। পানীপুৰত গিলে 1 কিলোমিটাৰ আছে। হে? পানীপুৰা এতিয়া পানীপুৰা ওপৰত আহি একদম জাগালৈকে যাব বাইক না? আছে। तेरे बिन नहीं लगता दिल मेरा धोना। ফাইনেলি আমি আহি পাই গ'লোঁ শংকৰ কলা। হা? আচ্ছা, ইফালে নোৱাৰি নামিলোঁ।
চ' ইয়াতে বাইকখন পাৰ্কিং কৰি থওঁ আৰু আপোনালোকে দেখিছে কিমান বাইক আছে ইয়াতে চ' গমেই পাইছে মানুহ কিমান হ'ব চ' যাওঁ বাইক পাৰ্ক কৰোঁ আৰু মেইন জেগালৈ যাওঁ আমি আহি পালোঁ শংকৰখলাত চ' বহুত মানুহ আপোনালোকক দেখাই আছোঁ এক কেমেৰাইদি চাই থাকক ya sa শংকৰখলাৰ প্ৰাকৃতিক সৌন্দৰ্য এতিয়া আমি শংকৰখলাৰ পৰা যাব ওলালোঁ গা চা ধোৱা হৈ গ'ল ৰেডি যাওঁ খুব ধুনীয়া পৰিৱেশ আপোনালোকে আহিব গা ধুব এনজয় কৰিব এতিয়া আমি বনৰীয়া লিখা থকা শিলটো বিচাৰি গৈ আছোঁ স্ক্ৰীণত আহি গৈছে শিলটো চাই লওক এতিয়া বিচাৰি যাই আছোঁ কিমান দূৰ আকৌ গম নাপাওঁ চ' যাই আছোঁ আমি বিচাৰে তোমাৰে হিয়াৰ মাজত ঠাই ললো নীৰৱে আনৰে কথা শুনি আঁতৰি নাযাবা বাহিৰে ভিতৰে সতৰু জানিবা নকবা ফাইনেলি আমি আহি পাই গ'লোঁ এই শিলটো তো চাই লওক কেনেকুৱা দেখাই আছোঁ ধুনীয়াকৈ এতিয়া আহি এখন ধাবাত সোমালোঁ আৰু তাত যিহেতু একো খোৱা নাছিলোঁ চ' ভোক লাগিছে চ' কিবা এটা খাই লওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' কেনেকুৱা পায় জনাই দিব ধুনীয়াকৈ কমেণ্ট কৰি চ' আজিলৈ টিল দেন টাটা বাই বাই